যদি a সমান b আৰু b ইকুৱেল 1 হয় তেন্তে সূত্ৰৰ সহায়ত আমি প্ৰমাণ কৰিব লাগে যে 2 সমান 2 হয়। অৰ্থাৎ সূত্ৰৰ সহায়ত যদি প্ৰমাণ কৰিবলৈ হয় আমি কি সূত্ৰ প্ৰয়োগ কৰিম? a মান দিয়া আছে আৰু b মান দিয়া আছে, অৰ্থাৎ a সমান 1 আৰু b সমান 1। গতিকে আমি a প্লাছ b সূত্ৰ প্ৰয়োগ কৰিব লাগিব। a মান পাব লাগিব আৰু b মানটো আমাক ইয়াত দিয়া আছে, সেইকাৰণে a প্লাছ b হোল স্কোৱাৰ সূত্ৰ আমি প্ৰয়োগ কৰিম। মানে সলিউশ্যন আমি জানো সূত্ৰটো মতে a প্লাছ b হোল স্কোৱাৰ, মানে a প্লাছ b হোল স্কোৱাৰ সমান a স্কোৱাৰ প্লাছ টুৱাইছ a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ হয়। মানে এই সূত্ৰটো প্ৰয়োগ কৰি আমি উক্ত সমস্যাটো সমাধান কৰিম। মানে সলিউশ্যন আমাক ইয়াত দিয়া আছে a সমান b সমান 1, মানে দিয়া আছে a সমান b সমান 1, অৰ্থাৎ a সমান 1 আৰু b সমান 1, অৰ্থাৎ a মানটো 1 দিয়া আছে আৰু b মানটো 1 দিয়া আছে। যেহেতু a প্লাছ b হোল স্কোৱাৰ ইকুৱেল a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ হয়। এতিয়া ইকুৱেল a প্লাছ b হোল স্কোৱাৰ আমি পাইছোঁ, ইকুৱেল আমি পাইছোঁ a স্কোৱাৰ প্লাছ টুৱাইছ b প্লাছ b স্কোৱাৰ। ডেট মিনছ a স্কোৱাৰ প্লাছ টুৱাইছ b প্লাছ b স্কোৱাৰ আমি সোঁফালৰ পৰা বাওঁফাললৈ গ'লে a প্লাছ b হোল স্কোৱাৰ পাওঁ, হয় নহয়? অৰ্থাৎ a স্কোৱাৰ প্লাছ টুৱাইছ b প্লাছ b স্কোৱাৰ সমান a প্লাছ b হোল স্কোৱাৰ হয়। এতিয়া আমি যিহেতু মান পাব লাগে 2 ইকুৱেল টু 2, সেইকাৰণে আমি কি কৰিম? a প্লাছ bৰে উভয় পক্ষক আমি হৰণ কৰি দিম। গতিকে a প্লাছ b হোল স্কোৱাৰ ডিভাইডেড বাই a প্লাছ b ইকুৱেল a প্লাছ b হোল স্কোৱাৰ ডিভাইডেড বাই a প্লাছ b। আমি a প্লাছ bৰে দুই পক্ষকে যদি হৰণ কৰোঁ তেনেহ'লে দেখিম দুই পক্ষতে a প্লাছ b ৰৈ যাব, মানে a প্লাছ bৰে হৰণ কৰি, অৰ্থাৎ উভয় পক্ষক আমি হৰণ কৰিছোঁ। ৰৈ গ'ল a প্লাছ bৰে a প্লাছ b হোল স্কোৱাৰ কটাকটি গ'ল, কটাকটি যোৱাৰ লগে লগে ৰৈ গ'ল a প্লাছ b, মানে কটাকটি গ'ল, কটাকটি যোৱাৰ লগে লগে ওপৰত ৰৈ যাব a প্লাছ b, a প্লাছ b ৰৈ গ'ল। আকৌ ইয়াতো ঠিক তেনেকৈ a প্লাছ bৰে a প্লাছ b কটাকটি গ'ল, ওপৰত থাকি গ'ল a প্লাছ b, যিহেতু ওপৰত স্কোৱাৰ আছে গতিকে দুটা a প্লাছ b আছে, গতিকে এটা a প্লাছ b ৰৈ যাব, ৰৈ গ'ল a প্লাছ b ইকুৱেল a প্লাছ b। এতিয়া আমি যদি মানখিনি বহাই দিওঁ, যিহেতু a মানটো 1 আছে আৰু b মানটো 1 আছে, হয় নাই? সেইকাৰণে a মানটো বহাই দিম 1 প্লাছ b মান 1 ইকুৱেল 1 প্লাছ 1 ইকুৱেল কি হ'ব? একে একে 2 সমান একে একে 2, মানে 2 ইকুৱেল 2, মানে 2 ইকুৱেল এটাকে আমি ওপৰত যিটো সূত্ৰৰ সহায়ত প্ৰমাণ কৰিব লাগে সেইটো আমি পালোঁ, হয়নে? এটাকে প্ৰমাণ কৰা হ'ল, হয়নে? বুজি পালানে?